সুপ্ৰভাত পোনপ্ৰথমে মই আজিৰ এই সভাত উপস্থিত সকলোকে নমস্কাৰ জনাইছো লগতে ৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো আজি ১৫ আগষ্ট আমি সকলোৱে জানো যে ১৯৪৭ চনৰ আজিৰ এই দিনটোতে ভাৰতবৰ্ষ ইংৰাজ শাসনৰ পৰা মুক্ত হৈছিল আৰু স্বাধীনতা লাভ কৰিছিল আৰু হেয়ে আমি আজি স্বাধীন ভাৰতৰ নাগৰিক আৰু তেতিয়াৰ পৰাই ১৫ আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় এই স্বাধীনতাৰ আঁৰত লুকাই আছে বহু দেশপ্ৰেমীৰ আত্মবলিদান অসমকে আদি কৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকে এই সংগ্ৰামত আগভাগ লৈছিল এই চেগতে মই স্বাধীনতা আন্দোলনত যোগদান দিয়া বীৰ বীৰংগনা আৰু লগতে এই সংগ্ৰামত আত্মবলিদান দিয়া শ্বহীদসকলক শতকোটি নমন জনাইছো আহক আমি সকলোৱে স্বাধীনতাৰ ৭৫তম অমৃত মহোৎসৱ সফল কৰোঁ ঘৰে ঘৰে তিৰংগা পতাকা উৰুৱাও বন্দে মাতৰম ভাৰত মাতা কি জয় ধন্যবাদ